হাই দোস্ত আমি আজি ফাইনেলি আহি পালো নাককাটি হিলছ বা নাককাটি পাহাৰ আমি আহি পাইছো আমাৰ লগত আছে আবুল কালাম আজাদ মোৰ বেষ্ট ফ্ৰেণ্ড আৰু লগতে আছে আমাৰ গিয়াসউদ্দিন ভাই আৰু আমাৰ মনুল ভাই আমি আজি চাৰিজনে আহিছো ইয়াত চাম চাওক সেইটো ইয়াৰ পৰা একচুৱেলি অলপমান কিবা হৈ আছে এইটো কি কয় পুৰা হোৱাইট হোৱাইট লাগি আছে এইটো দেখা নাযায় তো মই দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ ইয়াৰ পৰা চিধা এতিয়া আমি যাম তালৈকে তো আপোনালোকে থাকক আমাৰ লগত আমি একচুৱেলি যাই আছোঁ এনেকৈ এইখিনিতে আমি একচুৱেলি পাহাৰখন পোৱাই নাই তাতে ভাগৰি গৈছোঁ পুৰা চবৰে একে অৱস্থা তো আমাৰ পিছে পিছে চাওক আৰু বহুত মানুহ আহি আছে তেওঁলোকো সেই একেখন চবৰে উদ্দেশ্য এটাই ওপৰলৈকে উঠাৰ তো আমি চেষ্টা কৰিম বলক আমাৰ লগত উঠাত একচুৱেলি আমাৰ বহুত কষ্ট হৈ আছে ইমান আপ উঠি আছো না চাওক বিন্দাছ আহি আছে চবেই তো আমাৰ গিয়াসউদ্দিন ভাইতো লাঠি লৈছে দেখাব বিচাৰিম অলপমান চবেই কিমান কষ্টকৈ আহি আছে লাগছে না একেবাৰে পৰা ভাগৰি পৰিছোঁ এইখিনি হাতে ইহঁতে অৱশ্যে মোতকৈ অলপ শক্তিশালী বেছি আছে অলপমান ইয়াত ৰখিম তাৰপিছতে যাম পুৰা 1 কিলোমিটাৰমান আহিছোঁ বহুত কষ্ট ভাই ভাবিছোঁ আমি যদি ইমান কষ্টকৈ চাবই যাম তো অলপমান আপোনালোককো দেখাই দিম বা দেখাবৰ চেষ্টা কৰিম ঠিক মোৰ আগে আগে আবুল কালাম আজাদ গৈ আছে I hope who see this video of course once again come here at Nakkati. So very hard to traveling stop and also energies ਧਰਤੀ ਵਸਦੀ ਇੱਥੇ ਹਰ ਰੁੱਤ ਹੱਸਦੀ ਹੋ ਕਿੰਨਾ ਸੋਹਣਾ ਦੇਸ ਹੈ ਮੇਰਾ ਦੇਸ ਹੈ ਮੇਰਾ ਦੇਸ ਹੈ ਮੇਰਾ ਕਿੰਨਾ ਸੋਹਣਾ ਦੇਸ ਹੈ ਮੇਰਾ ਦੇਸ ਹੈ ਮੇਰਾ ਦੇਸ ਹੈ ਮੇਰਾ ਦੇਸ ਹੈ ਮੇਰਾ বহুত কষ্ট মই ড্ৰেছ চেঞ্জ কৰিছোঁ পুৰা হাফ পেণ্ট পিন্ধিছোঁ এখন এতিয়া যাম পিছত জাঙ্গিয়া ওলাই দিব জাঙ্গি নোলাও দেই পুৰা জিম কৰে বোলা নাছে চাওক মোৰ আগত যদি কোনোবা যাব পাৰে মই তাক এটা প্ৰাইজ দিম এই বেকাৰ মজাৰ পাথৰ কিন্তু বেকাৰ সিহঁতৰ মজা খাই কাজিয়া লাগিব ইমান ধুনীয়া ঠাই আহিছোঁ এইখন হ'ল বাছৰ ঝাৰৰ তলত পাথৰ আছে একদম পুৰা ঠাণ্ডা হ'ব চাগে ইয়াত ঝৰ্ণাৰ পানী আহি পাইছে দেখোন আপোনাৰ মজা মজাৰ প্লেচ বেবি ধুনীয়া চাবিদে বলক ইমান ধুনীয়া ঠাণ্ডা ইমান ঠাণ্ডা ইয়াত পুৰা কি কয় এচি লগোৱা হেন লাগি আছে গোটেইখিনি একবাৰ চাওক ভম
ইয়াত এখন ধাবা আছে যদি কিবা খাব খোজে তেন্তে ইয়াত অৰ্ডাৰ দি খাব পাৰে ইয়াত ঝৰ্ণা পানীখন বহুত সুন্দৰকৈ ৰখা হৈছে চক প্ৰকৃতিৰ মাজত বিলীন হৈ যাওঁ এনেকা পৰিৱেশ ইয়াত আৰু বেছিকৈ চাবৰ কাৰণে আমাৰ লগত আমি যি দেখা পাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম চাওক ইয়াত তলফালে কিমান ধুনীয়া ঠাই মজা লাগিছে দেখোন চাওক ইয়াত বহুতো মানুহ আছে একচুৱেলি বহুত কষ্ট কৰি আহিছোঁ সেইকাৰণে বহুত ভাগৰি গৈছোঁ তুই পেলাই চাওক টপত বহি আছে এইটো হ'ল নাগাৰী পাহাৰৰ আটাইতকৈ মনোমোহা ঠাই এইখন ঠাইতে চবেই আহিবলৈ খোজে এইখন ঠাই অলপ সময় এনজয় কৰাৰ কাৰণে কমচে কম প্ৰায় 2 ঘণ্টামান ইয়াত খোজকাঢ়ি আহিব লাগে কিবা কম কৰি যায় তো চাওক সিফালে অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বহুত মানুহ আছে এইফালে মাৰ উঠছে তো ফাইনেলি আমি ওপৰত বহুত ফুৰিলোঁ বহুত চেলফি ল'লোঁ ভিডিঅ' বনালোঁ তাৰপিছত আমি এতিয়া লাঞ্চ কৰি আছোঁ চবেই কিবা কিবি খাই আছোঁ আৰু তলত আমাৰ একেবাৰে ঘৰৰ পৰা লৈ অহা পৰঠা আছে তাৰপিছত গুড ডে বিস্কুট আছে তাৰপিছত চব্জি আছে আৰু এইটো কি কয় চানফাণ্ডা এখনকৈ আছে আমাৰ লগত পানী আছিল 4 বটল 1 বটল খাই দিছোঁ 3 বটল আছে এইখিনি দি আমাক কাম চলাব লাগিব তলফালে দেখাবলৈ খুজিছোঁ চাওক একেবাৰে বহুত তল ইয়াৰ পৰা কিবা কাৰণত পৰি গ'লে একেবাৰে শেষ মানে তলত পৰতে মৰিব মানুহ এনেকুৱা অৱস্থাত মই ইয়াত বহি ভিডিঅ'টো বনাই আছোঁ তো ফাইনেলি ইয়াত নাগকেটি হিলছত যদি কোনোবাই আহিব খোজে তেন্তে আপোনালোকে লোকেশ্যন চাই আহিব পাৰে আৰু আহিলে কেইটামান সাৱধানতা বা কেইটামান প্ৰয়োজনীয় বস্তু আপোনালোকে লগত লৈ আহিব যেনেকৈ মই কৈ আছোঁ মই আজি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ যে ইয়াত অহাৰ আগত আপোনালোকে মানে ধৰক নিজৰ দেহাটো কমচে কম আপোনালোকে 1 সপ্তাহমান মৰ্ণিং ৱাক কৰিব বা অলপমান ৰান চান কৰি সেই দেহাটো পুৰা ফিট কৰি ল'ব তাৰপিছতহে ইয়াত আহক নহ'লে এনেকুৱা অৱস্থা হ'ব আপোনাৰ ইয়াৰ পৰা উভতি যাই কিনে হস্পিটেলত যাব লগা হ'ব পাৰে চ' মই কৈ আছোঁ যে আপোনালোকে জোতা পিন্ধিলে সেনেকুৱা ৰান কৰা জোতা পিন্ধিব তাৰপিছত লং পেণ্ট নিপিন্ধে আপুনি যদি হাফ পেণ্ট পিন্ধে সেইটো সকলোতকৈ বেষ্ট হ'ব তাৰপিছত ওপৰত যিটো চোলা পিন্ধিব সেইটো যাতে পাতল হয় হাৱাটো সোমাব পায় বতাহটো যাতে আপোনাৰ দেহাটোত আহি পাব পায় সেনেকা ঠাইত সেনেকা বস্তু কাপোৰ পিন্ধিব যেনেকৈ মই চাৰ্ট পিন্ধিছোঁ তলত এটা টি চাৰ্ট আছে সেনেকা বেছি হ'লে দেহাটো বহুত গৰম হৈ থাকে তাৰ কাৰণে মানে ধৰক যদি সেনেকা কোনোবা এজন যদি ধৰক ঘৰতে বহি থাকে মাত্ৰ বহি কাম কৰে সেনেকা
কষ্টৰ কাম নকৰে আৰু এনেকুৱা অৱস্থাত যদি সি ইয়াতে আহি পায় তেন্তে তাৰ বহুত এটা প্ৰব্লেম হ'ব পাৰে চ' মই মোৰ মতে কৈ আছোঁ যে আপোনালোকে সেইখিনিত অলপমান ধ্যান দিব